আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা আৰক্ষীৰ সহযোগত মাৰ্ঘেৰিটা দিহিং চাহ বাগিচাৰ খেলপথাৰত তিনিমহীয়া আৰক্ষী প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰা হৈছে। মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উমেশ্বৰ কোঁৱৰে শুভ উদ্বোধন কৰা এই কাৰ্যসূচীত অতিথি হিচাপে বক্তব্য ৰাখে সাংবাদিক মানৱ প্ৰতীক গগৈয়ে। তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক ৰামানুজ লাকৰাই আগবঢ়োৱা সভাখনত আছাৰ তিনিচুকীয়া জিলা সমিতি মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ প্ৰমুখ বিষয়ববীয়াৰ লগতে স্থানীয় সমাজকৰ্মী ক্ৰমে প্ৰদীপ তাঁতী, প্ৰাক্তন আছা নেতা মাইকেল দ্বীপসহ বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আৰক্ষী প্ৰশিক্ষণ শিবিৰৰ প্ৰায় ৩ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উমেশ্বৰ কোঁৱৰে এই শিবিৰ শুভ উদ্বোধন কৰি ভাষণ প্ৰসংগত কয় যে স্বচ্ছতাৰ ভিত্তিত অসম আৰক্ষী সেৱা আগবঢ়োৱাত নিবনুৱা যুৱক যুৱতীক আকৰ্ষিত কৰি আৰক্ষীত যোগদান কৰোৱাৰ উদ্দেশ্যেৰে এনে শিবিৰ অনুষ্ঠিত কৰা হৈছে। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো আৰক্ষীত নিবনুৱা যুৱক যুৱতীসকলক স্বচ্ছ আৰু নিকা পদ্ধতিৰে যোগদান কৰাবৰ অসম আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছে বুলি ভাষণ প্ৰসংগত আৰক্ষী বিষয়া কোঁৱৰে উল্লেখ কৰে। সভাৰ শেষত দিহিং চাহ বাগিচা খেলপথাৰত অসম আৰক্ষীৰ 3জন আৰক্ষী প্ৰশিক্ষকে প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে।